ধুবুৰী জিলাৰ চাপৰত কৰোনাত প্ৰাণ গ'ল এগৰাকী স্কুলীয়া ছাত্ৰীৰ। মৃত ছাত্ৰীগৰাকী চাপৰৰ হিমলাবাৰী তৃতীয় খণ্ড গাঁৱৰ প্ৰয়াত ৰমজান আলীৰ কন্যা ৰমিছা খাতুন। ছাত্ৰীগৰাকীয়ে 3 দিনৰ পৰা জ্বৰত ভুগি আছিল আৰু অভিভাৱকে তাইক বৃহস্পতিবাৰে নিশা প্ৰথমে চাপৰ চিকিৎসালয়লৈ লৈ যায় যদিও কৰোনা ভাইৰাছৰ লক্ষণ থকাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাত কোভিড টেষ্টত ছাত্ৰীগৰাকীৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰে আৰু শুক্ৰবাৰে আবেলি ছাত্ৰীগৰাকীয়ে মৃত্যুবৰণ কৰে। মৃত ৰমিছা খাতুন পুথিমাৰী চান্দিৰপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ জানাজা নামাজ চাপৰৰ মাৰুৱাৰটিলা আঞ্চলিক কবৰস্থানত প্ৰশাসনৰ সহযোগত স্থানীয় ৰাইজে কোভিড-19ৰ নিয়ম অনুযায়ী সম্পন্ন কৰে। উক্ত ঘটনাই চাপৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।